নমস্কাৰ সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ছায়া ব্লগছত। এই ভিডিঅ'টো মই শ্বুট কৰি থৈছিলোঁ আমাৰ বিয়াৰ ৰিচেপশ্যনৰ দুদিনমান পিছত। আঠমঙলা নোযোৱালৈকে যিহেতু মই হাজবেণ্ডৰ ঘৰত আছিলোঁ, তেতিয়াই তেওঁৰ বিয়াৰ গিফ্টখিনি অপেনিং কৰোঁতে মই ফুটেজখিনি ৰাখি থৈছিলোঁ, পিছত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি। আৰু প্ৰথমে মই এটা কথা ক'ব খোজোঁ, গিফ্টটো ইম্পৰ্টেণ্ট নহয়। মই আপোনালোকক এইটো দেখাব খোজা নাই যে কি গিফ্ট পাইছোঁ, কিমান দামী গিফ্ট পাইছোঁ। গিফ্ট 1 টকাৰ হওক বা 100 টকাৰ হওক, গিফ্ট সদায় গিফ্টেই হয়। আৰু এই গিফ্টবোৰেই হৈছে মৰম আৰু আশীৰ্বাদ। আৰু গিফ্ট বস্তুটো সৰু হওক বা ডাঙৰ হওক, আনবক্সিং কৰি বহুত বেছি ভাল লাগে। এইখিনি মোৰ হাজবেণ্ডৰ ফালৰ গিফ্ট যদিও হাজবেণ্ডতকৈ মোৰ আনবক্সিং কৰা ইচ্ছাটোহে বেছি। তাতে লগত আছে আমাৰ জুহি মাইনা আৰু বিৰিনা। আঠমঙলাৰ বাবে মোক ঘৰত নিয়াৰ পিছত তাতেও মোৰ ফালৰ গিফ্টখিনিৰ ভিডিঅ' কৰি ৰাখি থৈছোঁ। সেইটো ভিডিঅ' বাৰু মই শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু আকৌ এবাৰ কৈছোঁ, গিফ্ট মেটাৰ নকৰে। যিসকলে নিমন্ত্ৰণ দিয়াৰ পিছত নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ বিয়ালৈ আহিছে, তেখেতসকলক বহুত বেছি ধন্যবাদ। এই গিফ্টবোৰৰ মাজতো বহুত গিফ্ট ইয়াতে নাই। যিবিলাক সৰু সৰু আৰু প্লাষ্টিক পেকেজিং কৰা আছে, সেইবোৰহে আমি লৈ আহিছোঁ খুলিবৰ বাবে। আৰু বহুত গিফ্টটো গমেই নাপাওঁ কোনে দিছে। যিসকলে নাম লিখি দিছে তাতে তেওঁলোকৰ গম পাইছোঁ। যদি ইয়াৰে মাজত গিফ্ট দিয়া কোনোবাই ভিডিঅ' চাই আছে, জনাবচোন আপুনি বা তুমি দিয়া কোনটো, তেতিয়া আমাৰো ভাল লাগিব। কিছুমান মানে ইমান ধুনীয়া গিফ্ট পাইছোঁ, কিন্তু গম নাপাওঁ কোনে দিছে। গম পালে এটলিষ্ট থেংক ইউ এটা ক'ব পাৰোঁ। মোৰ মেহেন্দি, জোৰোণ, বিয়া আৰু ৰিচেপশ্যন গোটেই ভিডিঅ'বোৰ আপলোড কৰিছোঁ। যদি চোৱা নাই এবাৰ ভিজিট কৰি চাব মোৰ চেনেলটোত। এইটো এটা পাৰ্চো দিছে কোনোবাই। আৰু গিফ্টৰ মাজত চবতকৈ ভাল লগা গিফ্টটো দেখাই আছোঁ ৰ'ব। এইটো হৈছে মোৰ চবতকৈ ভাল লগা গিফ্টটো, বাবা ভোলেনাথ। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? আৰু এই গিফ্টটো কোনে দিছে, যদি ভিডিঅ'টো চাই আছে প্লিজ জনাব। গোটেইবিলাক গিফ্ট আজি আনবক্সিং কৰা নহ'ল বাৰু, যিমানখিনি পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিছোঁ। আমাৰ গিফ্ট আনবক্সিং কৰি বহুত বেছি ভাল লাগিল। আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। সকলো ভালে থাকক।